হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। শিৱৰাত্ৰিৰ দিনাখন আমাৰ ঘৰত যিহেতু শিৱ মন্দিৰ আছে, সেয়েহে প্ৰত্যেক বছৰ শিৱৰাত্ৰি কৰাই হয়। এইবছৰো পাতিছে শিৱৰাত্ৰি, সৰু সুৰাকৈ পাতিছে আৰু বেছি ডাঙৰকৈ নাই পতা। জোকাৰি পেলাই এইবিলাক পাপাই ইয়াক সূতা বনাই আছিলে। সূতা বাৰু নাখাওঁ মই, তেনেকৈ ভয় লাগে খাবলৈ। বেছি ভাগ নিদিয়ে বাৰু, তথাপিও ভয় লাগে। ইয়াৰ পিছত বামুণ আহিলে, পূজা আৰম্ভ হৈছে আৰু ইয়াৰ পূজা শেষ হ'বই হ'ল, প্ৰায় 2 ঘণ্টামান পিছতে ভিডিঅ' কৰিছোঁ। হোম পুৰি আছে, মানুহবিলাক আহিছে অঞ্জলি ল'বলৈ। আমি ল'ম আৰু অঞ্জলি। এই ভিতৰলৈ আহিলোঁ অঞ্জলি ল'বলৈ। চাওকচোন, এয়া সূতা বান্ধি দিছে। সকলোকে প্ৰসাদ দিলোঁ, কিবা কিবি কৰিলোঁ। তাৰপিছত আকৌ সন্ধিয়া আহিলে নামৰ দল, মাহঁতৰ নামৰ দলটোকে মাতিছিলে নাম ধৰিবলৈ। নাম ধৰি আছে, তেওঁলোককো প্ৰসাদ দিলোঁ, চাহ দিলোঁ আৰু বহুত মানুহ আহিছিলে, তেওঁলোককো দিলোঁ। ভিডিঅ' কৰা নাই বাৰু। খিচাৰি বনাইছিলে পাপাই, খিচাৰিৰ ওপৰত চবকে ভগাই দিলোঁ। আমিও খালোঁ লাষ্টত। আজিলৈ বাই বাই।